নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ সংগ্ৰহ কৰা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। অসমত কৰোনাত নতুনকৈ ৫,৬২৬ জন কোভিড-19ত আক্ৰান্ত। ৰাজ্যত আকৌ ৫,৬২৬ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৫৫১ জন কামৰূপ মেট্ৰৰ, ৪৭৪ জন কামৰূপ গ্ৰাম্যৰ আৰু ৪৫৩ জন ডিব্ৰুগড়ৰ, ২৯৪ জন নগাঁৱৰ। ইফালে শুকুৰবাৰে ৰাজ্যত সুস্থ হৈছে ৩,২৬২ জন লোক। এতিয়াও ৰাজ্যত চিকিৎসাধীন হৈ আছে ৩৪,১৪৬ জন ৰোগী। ইফালে শুকুৰবাৰৰ দিনটোত অসমত মৃত্যু হৈছে ৪৭ জন লোকৰ। মিজোৰামত এসপ্তাহৰ বাবে লকডাউন জাৰি। মিজোৰামত সম্পূৰ্ণ লকডাউন ঘোষণা চৰকাৰৰ। কোভিড সংক্ৰমণ বৃদ্ধি হোৱা হেতুকে এক সপ্তাহ লকডাউন ৰাজ্যখনত। ১০ মে'ৰ পৰা পুৱা ৪ বজাৰ পৰা ১৭ মে'ৰ পুৱা ৪ বজালৈকে ঘোষণা লকডাউন। গড়লৈ উভতিল বিশিষ্ট চিন্তাবিদ সাহিত্যিক হোমেন বৰগোহাঁই। কৰোনাক জয় কৰি গড়লৈ উভতিল বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঁই। শুকুৰবাৰে তেওঁৰ কৰোনাৰ ৰিজাল্ট আহে নিগেটিভ অহাৰ পাছত তেওঁক গড়লৈ যাবলৈ দিয়া হয়। চিকিৎসকৰ পৰামৰ্শ মতে বৰগোহাঁই আজি উভতিব গড়লৈ। GMCHত চিকিৎসাধীন আছিল বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঁই। ৰাজ্যৰ আন এগৰাকী প্ৰবীণ সাংবাদিকৰ মৃত্যু হ'ল কোভিডত আক্ৰান্ত হৈ মৃত্যু হ'ল শচীন বৰুৱাৰ। শচীন বৰুৱা দ্য হিন্দুস্তান টাইমছৰ প্ৰাক্তন সাংবাদিক আছিল। বৃহস্পতিবাৰে এই প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যু হয়। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে DMKৰ অধ্যক্ষ MK ষ্টালিনে। চেন্নাই ৰাজভৱনত শপত ল'লে ষ্টালিনে। তেওঁৰ সৈতে ৩৩ গৰাকী কেবিনেট মন্ত্ৰীয়ে ল'লে শপত। ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে পাঠ কৰালে শপত বাক্য। BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ল'লে কোভিড ভেকচিন। ছ'চিয়েল মিডিয়াত ফটোসহ এই কথা জনালে মহিলাৰীয়ে। লগতে সকলোকে সুৰক্ষিত থাকিবলৈ আৰু কোভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনালে তেওঁ।